মৰ্নিং বন্ধু বান্ধৱীসকল মই কাবেৰী সোণোৱালে মোৰ অন্য টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি গৈ আছো ডিব্ৰুগড়ৰ বামুণবাৰীলৈ তাতে গৈ এগৰাকী ব্ৰাইডক ৰেডি কৰিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব অঞ্জলি আমাৰ লগত উঠিব এতিয়া আহি গ'ল তাই লৈ আহিছা ফুল ৰ'জ ক'ত দেখাই দিয়াছো ৰ'জখিনি শাড়ীখিনি ছুটি কৰাই দিলোঁ আকৌ কেলে চব এইফালে ইমান ধুনীয়া ধুনীয়া একদম ৰাতিপুৱাই দেখাই দিছোঁ আপোনালোকক ধুনীয়া ধুনীয়া ৰঙা গোলাপ আৰু লগতে জিপচি এইফালে দিয়ে আমাৰ মাহঁতৰ ঘৰলৈ যায় ৰাইট চাইডৰ গলিটো দি আৰু এইফালে আমি আহি সোমালোঁ এতিয়া মাহঁতৰ দোকানত ইয়াতে আমি ৰুটি খাম ৰুটি খাই মেলি আকৌ গৈ থাকিম বামুণবাৰীলৈ ইয়াৰ পৰা বেছি টাইম নালাগে আৰু যাবলৈ ইউটিউবাৰ আহিছে কি লাগে চাহ আৰু ৰুটি খাম হ'ব আৰু এইফালে বিতাঞ্জলি বহি ল'লে ৰুটি খাবলৈ খাম অকণমান আহি পালোহি এতিয়া আমি কইনাৰ ঘৰ আৰু যাওঁচোন এতিয়া ভিতৰলৈ গৈ কইনাক আপোনালোকক দেখুৱাই আছো দেই মেকআপটো ষ্টাৰ্ট কৰিম আৰু আজি তুমি কেনেকুৱা ধৰণৰ লুকছ বিচাৰা অকণমান ক'বা নেকি মই এনেই চিম্পল লুকে বিচাৰোঁ অৰিজিনেল মানে লুকটো থকাকে আৰু মানে মোৰ মুখখন অকণমান সৰু কাট কৰি দিব লাগে আৰু ঠিক আছে মই চাওঁ আজি তাইক মেকআপ কৰোঁ এতিয়া আপোনালোকক দেখাই আছোঁ ইয়াৰ পিছত তাইক গোটেই মেকআপটো কৰাৰ পিছত কেনেকুৱা লাগে আপোনালোকে চাই থাকিব ভিডিঅ'টো এতিয়া আমাৰ অলমোষ্ট মেকআপৰ কামখিনি শেষ হ'ল এতিয়া কৰি আছোঁ হেয়াৰৰ কাম হেয়াৰত এয়া ধুনীয়া ধুনীয়া ফ্ৰেছ ফ্লাৱাৰবোৰ লগাই দিছোঁ আৰু আমি নিজে লৈ আহিছিলোঁ ফ্লাৱাৰবোৰ কইনাই কোৱা ধৰণে লৈ আহিছিলোঁ এইফালে দেখিছে কইনাৰ হেয়াৰ ষ্টাইলটো মানে কইনাই ৰেকমেণ্ড কৰিছিলে যে এনেকুৱা ধৰণৰ হেয়াৰ ষ্টাইল লাগে গতিকে তাই বিচৰা ধৰণে গোটেইখিনি কাম কৰি দিছোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো জনাব কমেণ্ট বক্সত হেয়াৰ ষ্টাইল এতিয়া আই মেকআপৰো গোটেইখিনি বস্তু চাই লৈছোঁ ক'ৰবাত কিবা থাকি যায় নেকি এয়া অকণমান ব্লেণ্ডিং কৰি দিছোঁ আৰু আই মেকআপটো যাতে ভাল হয় আৰু আজি এয়াই মোৰ কৰিবলগীয়া গোটেইখিনি কাম জোৰোণৰ কৰিলোঁ মই এতিয়া আপোনালোকে কইনাৰ মুখেৰে শুনকচোন কইনাই বা মোৰ মেকআপ কেনেকুৱা পাইছে এইফালে আমাৰ কইনা ৰেডি আৰু তাইৰ মুখেৰে শুনক কেনেকুৱা পাইছে মেকআপটো বহুত ভাল লাগিছে আজি মানে মই আগতে ইমান মেকআপ লোৱা নাই আগতে এবাৰ লৈ পাইছিলোঁ মানে ভাল লাগিছে আজি মই মানে নেচাৰেল লুক এটা দিব গৈছিলোঁ তেওঁ চিম্পল লুক এটা দিছে ভাল লাগিছে সেইকাৰণে বহুত ভাল লাগিলে তোমাৰ লগত কাম কৰি থেংক ইউ মোৰ মেকআপটো ভাল পোৱাৰ বাবে কইনাৰ গোটেই ফুল লুকটো দেখাই দিছোঁ আপোনালোকক এবাৰ চকুটো বন্ধ কৰি দিয়া এয়া আই মেকআপ আৰু এপাক ঘূৰি দিবা নি খোপাটো দেখাই দিওঁ এয়া খোপা আৰু এইটো তাই জোৰোণৰ লুক কাইলৈ আকৌ দিম এটা ধুনীয়াকৈ ৰিচিপশ্যন লুক ন আৰু এতিয়া আহি আছোঁ ঘৰলৈ জোৰোণৰ কাম শেষ কৰিলোঁ গোটেইখিনি আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই